আজি আমেৰে আম স্বাগতম পাৰিব যাম জনালোঁ এতিয়া। মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে বাৰু আমৰ আচাৰ বনালে নে? Hello guys, আজি আমি ভাবিছোঁ জল্দি হে। আমৰ আচাৰ বনাম। সেইকাৰণে ভাবিলোঁ ওচৰতে এডাল আম গছ আছে, তাৰ পৰা আম দুটামান পাৰি লৈ আহোঁ। আপোনালোকে বাৰু আমৰ আচাৰ বনালে নে? আমি আজিহে বনাম। চাবচোন আমি আমৰ আচাৰ বনাওঁতে কি কি কৰিলোঁ। এজোপা হৈছে আম। আমজোপা বহুত ওখ হয়, সেইকাৰণে বহুত ওপৰত উঠি ল'ব লগা হৈছে। এনেকৈ আম দুটামান পাৰি লৈছোঁ। মানে এইজোপা আম আমি কেঁচাতে পাৰিবলগীয়া হয়, পকিবলৈ থৈ দিলে এনেকৈ পকালৈকে নাথাকে, বহুত পোকে ধৰে। সেইকাৰণে এইজোপা আমি আচাৰতে বনাওঁ আৰু। আপোনালোকে আচাৰ বনালেনে? চাওক, আমি আচাৰ বনাবৰ কাৰণে ইমান কষ্ট কৰিব লগা হৈছে। ইমান ৰ'দতো মানে এনেকৈ পাৰি লৈছোঁ। আপোনালোকে বাৰু আমেৰে কি কি ৰেচিপি বনাই জনাবচোন। মই অকল আচাৰহে বনাব জানো, বেলেগ একো বনাব নাজানো। এনেকৈ আমৰ আঠাটো যাবৰ কাৰণে এনেকৈ পানীত তিয়াই লোৱা হৈছে, চাফাও কৰি লোৱা হৈছে। আৰু এনেকৈ বহুত ওপৰৰ পৰা পৰিছেতো, সেইকাৰণে কিছুমান ফাটিও গৈছে। এইবোৰ গছতে ফটা নহয়। তাৰপিছত এনেকৈ আমি সৰু সৰুকৈ কাটি ল'ম। এনেকৈ কাটি লৈ তাত আমি নিমখ, হালধি পূৰা মিক্স কৰি কেনে দুদিনমান পূৰাপূৰি দুদিন এনেকৈ ঢাকনি লগাই থৈ দিয়া হ'ব, যাতে সেই আমত নিমখ হালধি দুইটাও যাতে সোমাই যায় আৰু আচাৰটো খাওঁতে যাতে নিমখো লাগে আৰু হালধিও লাগে। এনেকৈ আমি মিক্স কৰি ল'ম। নিমখ হালধি মিক্স কৰি আমি পূৰাপূৰি দুদিন এনেকৈ পূৰা ঢাকনি লগাই থৈ দিম। চাওক, আপোনালোকে বাৰু কেনেকৈ বনাই জনাবচোন, কাৰণ সকলোৰে আচাৰ বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ হয়। আমিও এনেদৰে বনাওঁ, কিছুমানে বেলেগ কৰি বনায়, কিছুমানে বা এনেকৈ কেঁচাকৈও থৈ দিয়ে। আমি এনেকৈ বনাওঁ। কমেণ্ট কৰি জনাব দেই কেনেকৈ বনায়। এনেকৈ বনাই ল'ম। আমি এনেকৈ পূৰাপূৰি দুদিন ৰাখি থ'ম। আৰু কিছুমানে বাৰু সৰু সৰুকৈও কাটে, আমি বাৰু ইমান সৰু কৰা নাই, অলপমান ডাঙৰকৈ ৰখা হৈছে। আৰু আমি এনেকৈ পূৰাপূৰি দুদিন ৰাখিম। এইদৰে আমি টান ৰ'দত আমখিনি শুকাই ল'ম, যাতে এবাৰতে আমৰ ভিতৰত থকা যিখিনি পানী আছে সেইখিনি শুকাই যায়। তাৰপিছত মছলাৰ সৈতে আমি সোমাই দিম। আৰু ইয়াতে কণ জলকীয়া আছে, এইবোৰ কণ জলকীয়াৰে আমি আচাৰো বনোৱা গৈছে। 3টা বৈয়ামত বনোৱা হৈছে। আৰু আপোনালোকে জনাবচোন খৰিচাৰ আচাৰ কেনেদৰে বনায়। ময়ো ভাবি আছোঁ খৰিচাৰ আচাৰ বনাম, কিন্তু বনোৱাৰ পদ্ধতি ইমান ভালদৰে নাজানো। এবাৰ আপোনালোকে মোক কমেণ্টত জনাব। এইবোৰো জলকীয়া ছিঙি থোৱা হৈছে, এইবোৰ ইয়াতে মানে কেইটামান দি দিম, যাতে টেঙাৰ আচাৰখিনিও অলপ জ্বলা হয়। এইদৰে। আপোনালোকৰ সেইফালে বতৰ কেনেকুৱা? বৰষুণ দি আছে নে ৰ'দ দি আছে জনাব দেই। আমি এইদৰে এনেকৈ শুকোৱাৰ পিছত বৈয়াম এটাত ইয়াত মছলাবোৰ দিয়া গৈছে। মছলা দিয়াবোৰ মানে ভিডিঅ' ক্লিপটো ল'ব পাহৰি থাকিলোঁ। ইয়াতে তেল দিয়া গৈছে, তেল, হালধি গুড়ি, জিৰা, কালজিৰা, ধনিয়া গুটি, চব গুটি, এইবোৰ চব গ্ৰাইণ্ডাৰত আমি পিচি লোৱা হৈছে। পিচি এনেকৈ মিক্স কৰি লৈছোঁ। আৰু অলপ আগত কৈছিলোঁ যে আপোনালোকক জলকীয়াও দিম বুলি, ইয়াতে জলকীয়াবোৰো দিয়া গৈছে, যাতে আচাৰটো অলপ টেঙাও হয়, জ্বলাও হয়। সেইবোৰ অকণমান মানে মছলা দি মানে ৰৈ গৈছিলে, সেইখিনি আপোনালোকক অলপ দেখাই লৈছোঁ। ইয়াতে এনেই অকণমান দি দিছোঁ। বেছি মছলা হ'লেও ভাল নালাগে যে, সেইকাৰণে এইখিনি বেছি হোৱাৰ কাৰণে ৰাখি দিছোঁ। এইখিনিও মায়ে বনাই থৈ দিছে আচাৰ। এইবোৰ বতৰটো ইমান ভাল নহয় যে, সেইকাৰণে অলপ ৰ'দ দিলে বাহিৰত ওলাওঁ, আকৌ বৰষুণ দিলে আকৌ ভিতৰত লৈ যাওঁ।